এইটো আমি থাকোঁ আৰু ভাড়াত থাকোঁ ভাড়া লাইটটো জ্বলাই দিলে ভাল হ'ব লাইটটো জ্বলাই লৈছোঁ ৱেইট কৰক বাছ মোৰ উঠিছে দিব্যাঞ্চ উঠা কৈ দিয়া উঠা আমাৰ বেটাক আইতাকে বোলে মুখ লগা ভাঙিছে বোলে মুখ লগা এনেকৈ মুখ লগা ভাঙে আমি এনেকৈ জুই সেকোঁ আমি ইয়াত জুই ব্যৱস্থা নাই যে কয়লা দি এনেকৈ বনাওঁ জুই বনাওঁ এয়া ৰচুন তেল কয় আইতাই এনেকৈ কোচত লগাই লয় এয়া সৰিয়হ ক'ত দিব বিচাৰে থাকা এয়া আগৰ দিনৰ বিশ্বাস আৰু নে কি মুখ লগা যে যায় বুলি এনেকৈ কৰিলে দিনত যিমান মানুহে দেখা পায় চব যায়গৈ বোলে এইয়া ফুৰ কৰি এনেকৈ দাঙি এইয়া জুই দিলে ফেটে 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 ফুটিলে তেনেকৈ 3 বাৰ কৰিব লাগে বোলে ইতিমধ্যে 2 বাৰ হ'ল লাষ্ট বাৰ আছে আৰু দেখুৱাই আছোঁ কি কৰি আছে ৰ'বা এয়া মাক বহি আছে ওপৰৰ পৰা চাই মাকে শিকি আছে ৰাতি যে ইমান ভাল নাই হোৱা বেটা গৰম উঠিছে নেকি সেই দেখিলে নহয় আপোনালোকে মুখ লগা গুচি গ'ল এইবাৰ কৰিব মালিচ দেখুৱাইছোঁ অলপ পাছত এনেকৈ ৰচুন তেল দিয়া আপোনালোকে দেখিছেনে ক'ৰবাত কোৱাচোন দেখিছে বোলে চবেই দিয়ে মাকে শিকি আছে ডাঙৰ হ'লে লাজ পাব নেদেখুৱাব থাকি দিয়া এতিয়া মালিচ এনেকৈ সেকে কয়লা জুই লৈ গ'ল পেটত সেক দি এনেকৈ দিলে বোলে হজম হয় ভালো পায় বেবীটোৱে চাই থাকে সিহঁতক গৰম দিলে সঁচাকৈ ভাল পায় পিঠি চিঠিবোৰ মালিচ কৰিলে আৰু ভাল পায় পিঠিত কেনেকৈ মালিচ কৰে চাই লওক আগৰ দিনৰ আইতাহঁতে আগৰ দিনৰ আইতা নহয় আজি আইতাই এয়া পিঠিত এনেকৈ মালিচ কৰে এনেকৈ মালিচ কৰিলে পিঠিটো ভাল লাগে সিহঁতি আৰাম পায় ভৰিটোও ভাল পায় এয়া ভৰিটো লোৱাত এনেকৈ ৰচুন তেল সানে আগতে বোলে আমাকো সানিছিলে আমি সেইকাৰণে আজিকালি স্মাৰ্ট ষ্ট্ৰং এনেকৈ মালিচ কৰিব লাগে কাণখন মালিচ কৰে তেনেকৈ সন্ধিয়া সময়ত আমাৰ এইটো এটা কাম আৰু বেটাক মালিচ দিয়া আচ্ছা নাকত লগাই দিয়ক অকণমান
মাকে আকৌ চাই আছে এইবাৰ বেটাক ভৰিত মালিচ কৰিব এই ৰচুন তেল দি চাই থাকক আপোনালোকে শিকি লওক এনেকৈ মালিচ কৰিব লাগে বোলে বেবীক ভৰিবোৰ এতিয়া আৰাম পায় বোলে এনেকৈ মালিচ কৰিলে এনেকৈ তেল আনি লৈছে তাৰপিছত আনি ইয়াত এতিয়া সানি দিব তেল লৈ সানি দিলে মিহি পিঠি মালিচ বেটা পিঠি মালিচ বেটা সেইদিনা চুলি কাটিলোঁ পিছফালৰ চুলিখিনি এনেকৈ থাকে বেটাই ফটো এখন চাই থাকে দাদা দুটা ফটোখন চাই থাকে আমাৰ বেটাই এয়া আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰিলোঁ আকৌ কাইলৈ লগ পাম কাইলৈ দেখুৱাম আমাৰ এডভান্স বেটা বেটা শুই আছে মোৰ ফ্ৰণ্ট কেমেৰাটো ইমান ভাল নাহে সেইকাৰণে ভিডিঅ'টো ইমান ভাল হোৱা নাই আজিলৈ ৰাখিছোঁ বাই বাই